যিদিনাখন নেকি হাগ্রামাই বিজেপির হইতে মিত্রতা করেছিলে সেইদিনাখনে যি এবিএমচিয়ে এই নির্বাচনের আটাইতকৈ বলিষ্ঠ ভূমিকা পালন করা বলে দাবি করে, যি আমচুয়ে বলিষ্ঠ ভূমিকা পালন করা বলে দাবি করে, যি নেমচুয়ে বলিষ্ঠ ভূমিকা পালন কৰা বুলি দাবী কৰে, একক কৃতিত্বৰ অধিকাৰী বুলি কয়, তেওঁলোকে সেইদিনাখন প্ৰতিবাদ নকৰাৰ ফলশ্ৰুতি আজি CSBত এজন সংখ্যালঘু সম্প্ৰদায়ৰ সদস্যক অন্তৰ্ভুক্ত কৰা নহ'ল। মুখ্যমন্ত্ৰীৰ কথা নোহোৱাকৈ 1 ইঞ্চি লৰচৰ নকৰে হাগ্ৰামাই। সেইজন হাগ্ৰামাই কেনেকৈ CSBৰ সদস্য হিচাপে এজন বাঙালী হিন্দু সদস্যক নাৰাখিলে? এইটো কি হাগ্ৰামাৰ পলিচি নে বিজেপিৰ পলিচি? সেই কথাবিলাক আপোনালোক বুজিব লাগিব। বিজেপিৰ বিৰুদ্ধে মানুহে ভোট দিছিলে, সেই বিজেপিৰ সৈতে হাগ্ৰামাই প্ৰথম প্ৰতাৰণা কৰি মুছলমানসকলে, যি মুছলমানে 88%, 88% আপোনালোক মনত ৰাখিব, 88% মুছলমান মানুহে ইউনাইটেডলি যি BPFক ভোট দিছিলে বিজেপিক পৰাজিত কৰাৰ স্বাৰ্থত, হিচাপটো মই কৈ দিছোঁ, 8,87,000 ভোট পাইছিলে হাগ্ৰামাই। এই ভোট 2020 চনত হাগ্ৰামাই পোৱা ভোটতকৈ 3,22,000 বেছি। আৰু ইমানখিনি ভোট পোৱা হাগ্ৰামা মহিলাৰীয়ে যেতিয়া নেকি নিৰ্বাচন পাৰ হৈ গ'ল, মুছলমানৰ কোনো নেতাক, মুছলমানৰ যি সামাজিক সংগঠনবিলাকে উন্মাদ হৈ পৰিছিলে হাগ্ৰামাক জয়ী কৰিব লাগে, বিজেপিক পৰাজিত কৰিব লাগে, বিজেপিক উৎখাত কৰিব লাগে বুলি কৈ সেই হাগ্ৰামা মহিলাৰীৰ দলে যিদিনাখন নেকি বিজেপিৰ সৈতে মিত্ৰতা কৰিলে তেওঁলোকক এবাৰো নুসুধিলে, সোধাৰ প্ৰয়োজন বোধ নকৰিলে। 5,22,000 মুছলমানে ভোট দি মানে হাগ্ৰামাক ক্ষমতাত আনিছে। আৰু এই 5,87,000 ভোটৰ ভিতৰত 5,82,000 হৈছে, 22,000 হৈছে মুছলমানৰ ভোট। যিসকলে বিজেপিৰ বিৰুদ্ধে ভোট দিছিলে সেই মুছলমান নেতাসকলক, সামাজিক সংগঠন নেতৃবৰ্গক এবাৰো সোধাৰ প্ৰয়োজন অনুভৱ নকৰিলে যে আমি ইয়াত বিজেপিৰ সৈতে মিত্ৰতা কৰিব বিচাৰিছোঁ। সেই সামাজিক সংগঠনৰ, সংখ্যালঘু সামাজিক সংগঠনৰ কোনো নেতাই এবাৰৰ বাবেও হাগ্ৰামা মহিলাৰীক আজি 3 মাহ পাৰ হৈ গ'ল, 3 মাহৰ ভিতৰত এবাৰো প্ৰশ্ন নকৰিলে যে আপুনি এই বিশ্বাসঘাতকতা কিয় কৰিলে? কৰিছে নেকি কোনোবাই? কোনো সংগঠনে, কোনো নেতাই? যিসকল বুদ্ধিজীৱীয়ে দলবদ্ধভাৱে চাৰিওফালে BTCৰ বা চাৰিওফালে গাড়ী লৈ, হাগ্ৰামাৰ গাড়ী লৈ ঘূৰিছিলে, তেওঁলোকে কিবা কৈছিলে? এটা শব্দ কৈছে? আৰু তাৰ পৰিণতি আজি হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF বিজেপি সন্মিলিত চৰকাৰৰ 3 মাহ পূৰ্ণ হোৱাৰ দিনটোত, যিটো দিনত BTCৰ সকলো ভূমিহীন লোকক মাটিৰ পট্টা দিয়া শেষ কৰাৰ কথা আছিলে, BTCত বসবাস কৰা সকলো, খাছ মাটিত বসবাস কৰা, VGR মাটিত বসবাস কৰা সকলো মাটিক পাট্টা দিয়াৰ কাম যিদিনাখন নেকি শেষ হ'ব লাগিছিলে, সেই দিনটোত হাগ্ৰামা মহিলাৰে এটা ডাঙৰ উপহাৰ দিছে। CSB, চেণ্ট্ৰেল চিলেকশ্যন বোৰ্ড, BTCত যি পদৰ নিযুক্তি দিয়া হয়, বিভিন্ন পদত যে নিযুক্তি দিয়া হয়, সেই নিযুক্তি দিয়াৰ ক্ষেত্ৰত, আৰু এই নিযুক্তি দিয়া যে CSB, সেই CSB আজি গঠন কৰা হৈছে 11জন সদস্য। 11জন সদস্যৰ ভিতৰত আদিবাসী সম্প্ৰদায়ৰ এজন গুৰুত্বপূৰ্ণ নেতা, প্ৰয়াত জাষ্টিন লাকৰাৰ পত্নী, সহধৰ্মিনী, তেখেতক সদস্য কৰিছে, খুব ভাল কথা। নাথযোগী সম্প্ৰদায়ৰ এজন লোকক, এটা মাইক্ৰস্কোপিক জনগোষ্ঠী, তেওঁলোকৰ এজন সদস্য কৰিছে, খুব ভাল কথা। আমি ভাল পাইছোঁ। ভাল পোৱা কথাটো আমি ক'ব লাগিব। আমি ভাল পাইছোঁ যে হিন্দীভাষী সম্প্ৰদায়ৰ এজন লোককো এই CSBৰ সদস্য কৰিছে। আমি হাগ্ৰামাক তাৰ কাৰণে ধন্যবাদ দিছোঁ। কিন্তু সূত্ৰধাৰ সম্প্ৰদায়ৰ এজন সদস্য
CSBৰ সদস্য কৰিছে আমি খুবেই ভাল পাইছোঁ আমি ধন্যবাদ জনাইছোঁ হাগ্ৰামা মহিলাই ডাঙৰীয়াক এনেকুৱা মাইক্ৰস্কোপিক জনগোষ্ঠীবিলাকক দায়িত্ব দিয়া প্ৰয়োজন কিন্তু যি সংখ্যালঘু সম্প্ৰদায় মুছলমান সম্প্ৰদায়ে 5,22,000 ভোট দি হাগ্ৰামাক ক্ষমতাত অধিষ্ঠিত কৰিলে হাগ্ৰামা মহিলাই যিমান ভোট পাইছে তাৰ 3 ভাগৰ 2 ভাগ ভোট যি সম্প্ৰদায়ে ভোট দিছে সেই সম্প্ৰদায়ৰ যিসকল নেতাই গাঁৱে গাঁৱে ঘূৰিছে চহৰে নগৰে ঘূৰিছে জিলাই জিলাই ঘূৰি ফুৰিছে হাগ্ৰামা মহিলাক জয়যুক্ত কৰিব লাগে BPF দলক ভোট দিব লাগে তাৰ মাজত কি এজনো যোগ্য লোক নলালে নেকি যে CSBৰ সদস্য কৰিব লাগিব যিসকলে হাগ্ৰামা মহিলাক ভোট দান কৰিছে তেওঁলোকে যাতে তেওঁলোকৰ কাষত তেওঁলোকৰ আৰ্জি লৈ তেওঁলোকৰ আপোন বুলি ভাবা মানুহজনৰ ওচৰত যাব পাৰে সেই সুযোগটো হাগ্ৰামা মহিলাই কিয় নিদিলে আপোনালোকে যদি প্ৰতিবাদ সময়ত নকৰে তাৰ পৰিণতি কিমান ভয়াবহ হ'ব পাৰে যিদিনাখন নেকি হাগ্ৰামাই বিজেপিৰ সৈতে মিত্ৰতা কৰিছিলে সেইদিনাখনে যি ABMCয়ে এই নিৰ্বাচনৰ আটাইতকৈ বলিষ্ঠ ভূমিকা পালন কৰা বুলি দাবী কৰে যি আমচুৱে বলিষ্ঠ ভূমিকা পালন কৰা বুলি দাবী কৰে যি নেমচুৱে বলিষ্ঠ ভূমিকা পালন কৰা বুলি দাবী কৰে একক কৃতিত্বৰ অধিকাৰী বুলি কয় তেওঁলোকে সেইদিনাখন প্ৰতিবাদ নকৰাৰ ফলশ্ৰুতি আজি CSBত এজন সংখ্যালঘু সম্প্ৰদায়ৰ সদস্যক অন্তৰ্ভুক্ত কৰা নহল তাতেই শেষ নেকি আজি মুছলমানে যিমান ভোট দিছে তাৰ পিছতেই সৰ্বাধিক ভোট দিছে বড় জনগোষ্ঠীৰ লোক আমাৰ আপত্তি নাই ক'বলৈ আপত্তি নাই বাঙালী হিন্দু সম্প্ৰদায়ৰ মাজত বিজেপিৰ প্ৰতি এটা সাংঘাতিক উন্মাদনা আছে কিন্তু সেই বাঙালী সম্প্ৰদায়ৰ লোকসকলে বিপুল পৰিমাণৰ ভোট 35-ৰ পৰা 40% বাঙালী হিন্দুৱে ঠাই বিশেষে এই BPF দলক ভোট দিছে বিজেপিক চ্যালেঞ্জ কৰি বিজেপিক ক্ষমতাৰ পৰা আঁতৰে ৰখাৰ স্বাৰ্থত আৰু সেই বাঙালী হিন্দু এজনো সদস্যক এজনো ব্যক্তিক এই CSBৰ সদস্য কৰা নহল কিহৰ কাৰণে কিহৰ কাৰণে কিহৰ কাৰণে সেই কথাটো আপোনালোকে বুজিব লাগিব জানিব লাগিব আৰু তাৰ প্ৰত্যুত্তৰ পাব লাগিব যিসকলে ভোট দিছে তেওঁলোক দায়ী নহয় যিসকলে আপোনালোকক ভোট দিবলৈ উদ্বুদ্ধ কৰিছিল তেওঁলোকক আপোনালোকে প্ৰশ্ন কৰক যে তোমালোক কি কৰিলা কিহৰ কাৰণে আমি কি উদ্দেশ্যত ভোট দিছিলো আৰু তোমালোকে কি কৰিছে সেই কথাবিলাক ৰাইজে প্ৰশ্ন কৰিব লাগিব সংগঠনবিলাকে কিয় নীৰৱ হৈ আছে মই নাজানো সংগঠনবিলাকে কি উদ্দেশ্য এনেকৈ সিদ্ধান্ত গ্ৰহণ কৰিছিলে যে BPFক জয়যুক্ত কৰিব লাগে মানুহৰ মাজত মই কৈছো যে মানুহৰ মাজত এটা প্ৰতিশোধৰ কাৰণে দুটা প্ৰতিশোধ এটা হৈছে হাগ্ৰামাক কৰা অন্যায় 2020 নিৰ্বাচনৰ পিছত যিটো অন্যায় কৰা হৈছে তাৰ কাৰণে প্ৰতিশোধৰ মানসিকতা এটা অংশ মানুহৰ মাজত আছিল BPF বিজেপি UPPL যি মিত্ৰজোঁট চৰকাৰৰ 5 বছৰীয়া চৰকাৰৰ কাম কাজৰ যি ইন গভৰ্নেন্স উন্নয়নমূলক কাম কাজৰ ক্ষেত্ৰত তেওঁলোকৰ যিটো ব্যৰ্থতা সেই কথা বতৰাত মানুহৰ মাজত অসন্তুষ্টি আছিলে আৰু সেই অসন্তুষ্টিৰ পৰা কিছু মানুহে সাংঘাতিকভাৱে BPFৰ পক্ষ লৈছিলে তাত মানে সেই জনগণৰ প্ৰতি আমাৰ কোনো বিদ্বেষ নাই আপত্তি নাই কিন্তু মোৰ প্ৰশ্ন ৰৈছে সংগঠনবিলাক যিবিলাক সংগঠনে এই সকলোবিলাক কথা জানি বুজি ঠোঁট উঠি নগৈ সত্য কথাখিনি মানুহৰ মাজত তুলি নধৰিলে তেওঁলোকক আজি প্ৰশ্ন কৰাৰ সময় এই কথাটো আপোনালোকে ক'ব লাগিব আজি ভাষিক অসমীয়া মানুহ কোচ ৰাজবংশী হ'ব তেওঁলোকৰ এজনো প্ৰতিনিধি পোৱা নগ'লনে যে CSBৰ সদস্য কৰিব লাগিব গতিকে
প্ৰতিটো জনগোষ্ঠীয়ে যিসকলে বেছি বেছিকৈ BPF দলক ভোট দি জয়যুক্ত কৰিছে, তেওঁলোকৰ প্ৰতি যি অন্যায় কৰা হৈছে, সেই অন্যায়ৰ প্ৰতিৰোধ কৰাৰ কাৰণে আপোনালোকে ওলাই আহিব লাগিব। হয়, ভাতৃ কাজল চৰকাৰ, আপুনি কৈছে যে মোৰ সৈতে থুৰিবাৰীৰ সংখ্যালঘু মুছলমান সম্প্ৰদায়ে আপোনাৰ লগত বহুত বহুত ডাঙৰ গাদ্দাৰী কৰিলে বুলি আপুনি ভাবে। সংখ্যালঘু সংগঠনবিলাকে গাদ্দাৰী কৰিছে, যে গাদ্দাৰী মই কৰা বুলি নাভাবোঁ। মই এই নিৰ্বাচনত 187খন সৰু সুৰা মিটিং কৰিছোঁ, আৰু মই সৌভাগ্যৱান যে যিমানখিনি মিটিং মই মুছলমান এলেকাত কৰিছোঁ তাৰকৈ বেছি সংখ্যক সভা, সৰু সুৰা সভা, ক'ৰবাত 10জন পাইছোঁ, ক'ৰবাত 20জন পাইছোঁ, ক'ৰবাত 50জন পাইছোঁ, ক'ৰবাত হয়তো 500জন পাইছোঁ। গাঁওভিত্তিক সভা, 2খন ডাঙৰ সভাও কৰিছোঁ। এখন 3000 মানুহৰ সমাৱেশ আছিলে, এখন মোটামুটি 7000 মানুহৰ সমাৱেশ আছিলে। কিন্তু মানুহে বিভিন্ন ধৰণৰ কথা বতৰা মোক কৈছে যে আপুনি নিৰ্বাচন যদি খেলিব, আগৰ পৰা কিয় নক'লে, আপুনি আকস্মিকভাৱে আহিছে। হয়, দলে মোক আকস্মিকভাৱে দায়িত্ব দিছিলে, আকস্মিকভাৱে মোক নিৰ্বাচনত প্ৰতিনিধিত্ব কৰাৰ কাৰণে যেতিয়া পঠিয়ালে, মই যিহেতু আগৰ পৰা কোৱা নাছিলোঁ, মই বেলেগ প্ৰাৰ্থীক লৈ মানুহৰ মাজত জনমত গ্ৰহণ কৰাৰ কাৰণে গৈ আছিলোঁ, সমষ্টিৰ পৰা মই বিচ্ছিন্ন নহওঁ, মানুহৰ মাজত গৈ আছিলোঁ। কিন্তু মানুহে এটাই কথা কৈছে, আমি সিদ্ধান্ত লৈ পেলাইছোঁ, তাৰপিছত আপুনি কিয় আহিলে। এইটো দুই সম্প্ৰদায়, হিন্দু মুছলমান নিৰ্বিশেষে, ৰাজবংশী বাঙালী সকলোৱে একেটাই কথা কৈছে। মানুহে যথেষ্ট মই প্ৰচাৰ কৰিছোঁ, কাকো আঘাত কৰাৰ চেষ্টা কৰা নাই। মই যিখিনি কাম কাজ কৰিছোঁ আপোনালোকে জানে, চবেই জানে, BTADৰ প্ৰত্যেকজন মানুহেই জানে। কিন্তু সেইবিলাক কথা বা কাম মানুহে শেষলৈকে হেৰি নকৰিলে। শেষ মুহূৰ্তত যিটো সিদ্ধান্ত গ্ৰহণ কৰিলে যে BJPক পৰাজিত কৰাৰ কাৰণে মুছলমান ভোট পলাই যাব লাগে। যেতিয়া মুছলমান ভোট পলাই হৈ গ'ল, একপক্ষীয়ভাৱে BPFক দিয়াৰ সিদ্ধান্তটো হৈ গ'ল, তেতিয়া অনামুছলিম লোকসকল যিসকল আছিল, যিসকলে মোক ভোট দিম বুলি কৈছিলে, তেওঁলোকেও বল নাই, আপোনাক যদি সেইফালৰ পৰা ভোট দিয়ে, আমি ভোট দি কি কৰিম। হয়, সেই দিনটোত মোটামুটি 500ৰ ওপৰত মই টেলিফোন এটেণ্ড কৰিব লগা হৈছে। মিনিটে মিনিটে মোৰ টেলিফোন আহি আছে, মোক পাগল কৰি দিছে। মই গৈছোঁ, মানুহৰ মাজত গৈছোঁ, মানুহে হাত ধৰি ক্ষমা বিচাৰিছে, আপোনাক ভোট দিব নোৱাৰিলোঁ। তাৰ কাৰণে মানুহে ৰিজেক্ট কৰা নাই। মই ভাবোঁ যে BJPক পৰাজিত কৰাৰ কাৰণে যিহেতু ভোটটো দিছে, বেয়া পোৱা নাই। মই চেষ্টা কৰিছিলোঁ যে হয়, পজিটিভ কিছু কাম কাজ কৰিব লাগিব। BTADৰ মানুহৰ কিছুমান মৌলিক সমস্যা আছে, যিবিলাক সমস্যা হিন্দু মানুহৰ সমস্যা নহয়, মুছলমান মানুহৰ সমস্যা নহয়, বাঙালী মানুহৰ সমস্যা নহয়, বড়ো মানুহৰ সমস্যা নহয়, সকলোৰে সমস্যা। আমি সকলোকে লৈ আগবঢ়াৰ চেষ্টা কৰিছোঁ। কিন্তু মই বাৰম্বাৰ কৈছোঁ যে কোনোবাই যদি মুছলমান গাঁৱত মই থিয় হৈ এই কথা বুকু ডাঠি ক'ব পাৰিছোঁ যে কোনোবাই যদি আপোনালোকে মুছলমানক জয়যুক্ত কৰিব লাগে, যদি মোক ভোট দি যে আপোনালোকে দয়া কৰি মোক ভোট দিব নালাগে, মোক ভোট দিব নালাগে বুলি ক'ব পৰা ক্ষমতা পৃথিৱীৰ ইতিহাসত কোনো প্ৰাৰ্থী নাপাব আপোনালোকে। হিন্দু এলেকাতো মই যেতিয়া কৈছোঁ যে আপোনালোকে যদি ভাবে যে হিন্দু এজনক জয়যুক্ত কৰিব লাগে, মুছলমান এজনক পৰাজিত কৰিব লাগে, তেওঁ দয়া কৰি আপোনালোকে ভোট নিদিব। কিন্তু মানুহ হিচাপে আপোনালোকৰ অধিকাৰৰ কাৰণে যদি ফাইট কৰিব বিচাৰে এজন মানুহক আপোনালোকে জয়যুক্ত কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে মোক ভোট দিব। মই ভোট দিলে কি কি কৰিম তাৰ এটা কৰ্মসূচী মই দিছিলোঁ। কিন্তু মানুহে যিহেতু উন্মাদনাটো হৈছে BPFৰ পক্ষে, UPPL BJP মিত্ৰজোঁটৰ বিপক্ষে এটা প্ৰতিশোধৰ মানসিকতালৈ মানুহে ভোট দি আছে, সেই মুহূৰ্তত আমাৰ দৰে ক্ষুদ্ৰ শক্তিক মানুহে ৰিজেক্ট কৰিছে। গতিকে তাক লৈ মই বহুত বেছি হতাশ নহওঁ। মই বৰং মানুহৰ মাজত গৈছোঁ, মানুহৰ মৰম পাইছোঁ। মানুহে কৈছে ভোট দিব নোৱাৰোঁ বুলি, মই মুখামুখি হাতত ধৰি অনুৰোধ কৰিছে যে মাফ কৰিব, আপোনালোকে এইবাৰ ভোট দিব নোৱাৰিলোঁ। সেই কথা কোনো প্ৰাৰ্থীক কোৱা নাই। মোৰ ওচৰত কোনেও টকা পইচা বিচাৰি অহা নাই যে মই গাদ্দাৰী কৰা বুলি ক'ম। কোনোবাই প্ৰতিশ্ৰুতি দিছে ভোট দিম, ভোট নিদিলোঁ, সেই কামটো কৰা নাই। কিছু মানুহ
ভোট দিয়াৰ পক্ষত আছিলে, কিন্তু যেতিয়া দেখিলে যে মানে তাত এটা অংশৰ 5,000 বা 7,000 ভোট একেবাৰে মুছলমান ভোট BPFৰ পক্ষে সাংঘাতিক ধৰণৰ এটা পলাৰাইজ হৈ থাকিল, যে সেইটো নাভাঙেই চিমেণ্টেড হৈ গ'ল। গতিকে তাৰ বিপৰীতে যে এই ভোটৰ বিভাজনৰ ফলশ্ৰুতিত এজন অনা মুছলিম জিকি যাব, গতিকে মুছলমান এজন জিকাব লাগে, তেওঁলোকে সেই সিদ্ধান্ত লয়। মই হিন্দু মুছলমান ৰাজনীতি কৰিবলৈ যিহেতু যোৱা নাই, গতিকে তেওঁলোকে যি সিদ্ধান্ত লৈছে, অন্তত বিজেপি পৰাজিত হৈছে। আপোনালোক বিজেপিৰ লগত আছে, আপুনি হয়তো দুখ পাব, কিন্তু মই কৈছোঁ যে বিজেপিৰ ৰাজনীতি আমাৰ কাৰণে বৰ ইতিবাচক নহয়। আজি আপোনালোকে চাওক, হাগ্ৰামা মহিলাৰ যি CSB গঠন কৰিছে, এই CSB গঠনৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীৰ অনুমোদন নোহোৱাকৈ কৰিছে নেকি? আপুনি কওকচোন। যে 95% বাঙালী হিন্দু মানুহে যি বিজেপি দলক ভোটদান কৰে, সেই বিজেপি দলে সেই বিজেপিৰ মুখ্যমন্ত্ৰীৰ কথা নোহোৱাকৈ 1 ইঞ্চি লৰচৰ নকৰে হাগ্ৰামাই। সেইজন হাগ্ৰামাই কেনেকৈ CSBৰ সদস্য হিচাপে এজন বাঙালী হিন্দু সদস্যক নাৰাখিলে? এইটো কি হাগ্ৰামাৰ পলিচি নে বিজেপিৰ পলিচি? সেই কথাবিলাক আপোনালোকে বুজিব লাগিব।